নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাম গ্ৰীণ মটৰৰ সৈতে লোকেল চিকেন। এনেকৈ যদি লোকেল চিকেন বনোৱা হয় খাবলৈ বিৰাটেই টেষ্টি হয়। তেতিয়াহ'লে আহক মই পলম নকৰাকৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে প্ৰয়োজন হ'ব বিলাহী মই এটা লৈছোঁ, পিঁয়াজ লৈছোঁ দুটা, গ্ৰীণ মটৰ, কাজু, জলকীয়া 4টা আৰু আলু এটা দুফালকৈ কাটি লৈছোঁ, দুফালকৈ, আৰু লৈছোঁ আদা নহৰু, আৰু লৈছোঁ বঙালী ধনিয়া পাত আৰু কাৰি পাতা মানে নৰসিংহ, আৰু মছলা লৈছোঁ ৰেড চিলি, জিৰা, ধনিয়া পাউডাৰ, চিকেন মছলা আৰু হালধি। এতিয়া কেৰাহীত তেলখিনি গৰম হ'বলৈ বাকি দিছোঁ। তেলটো এতিয়া গৰম হৈ গৈছে। এতিয়া মই ইয়াত পিঁয়াজখিনি দিম। মই নিদিওঁ মানে আজি এই চিকেনৰ ৰেচিপিটো মোৰ মানুহজনে বনাইছে। এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত কেতিয়াবা বিলাহী দিব আৰু গ্ৰীণ মটৰ দিব। গ্ৰীণ মটৰখিনি অকণমান ফ্ৰাই হোৱালে গেছটো মিডিয়াম ফ্লেমত দি দিম। এতিয়া কাজু দিম, কাজু আৰু গোটেইখিনি মছলা দি দিম। তাকে আদা নহৰু আৰু গোটেইখিনি মছলা দি দিম। জিৰা, জলকীয়া পাউডাৰ, হালধি, ধনিয়া পাউডাৰ দি দিম। এতিয়া মছলাখিনি প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত জলকীয়া দি দিছোঁ আমি। এতিয়া ইতিমধ্যে এইখিনি হৈ গৈছে। এতিয়া আমি ইয়াত লোকেল চিকেন দিম, আলু দিম, আৰু এইখিনি ভালদৰে লৰাই দিম, মছলাখিনি যাতে ভালদৰে মিক্স হয়। এতিয়া নিমখ অকণমান দিম, পৰিমাণ অনুসৰি আপোনালোকে দি ল'ব নিজৰ ইচ্ছা অনুসৰি। এতিয়া হালধি অকণ ইয়াত দিম। এতিয়া আমি অকণমান সিজিবৰ বাবে ঢাকনখন লগাই দিম আৰু গেছটো অকণমান মিডিয়াম ফ্লেমত ৰাখি প্ৰায় 9 মিনিটমান সময় আমি এনেকৈ ৰাখি দিম। এতিয়া 8 মিনিট হৈ গৈছে। এতিয়া ঢাকনখন খুলি আমি হেতাখনে অকণমান ভালকৈ লাগি ধৰিছে নেকি চাইছোঁ, তাৰপিছত লৰাই দিম। মাংস 8 মিনিটত প্ৰায় সিজিয়ে যায়। এতিয়া আমি ইয়াত পানী ঢালিম। আমি যিহেতু গৰম পানী কৰি থোৱা আছিলে, গৰম পানী ঢালিছোঁ। গৰম পানী ঢালিলে টেষ্টটো অকণ ভাল হয়। আপোনালোকে পানীটো পৰিমাণ অনুসৰি ঢালিব। এতিয়া প্ৰায় উতলিবলৈ লৈছে। এতিয়া আমি আকৌ অকণমান সময়ৰ কাৰণে ঢাকনিখনে ঢাকি দিম। এতিয়া ইতিমধ্যে আমাৰ মাংস হৈ গৈছে। এতিয়া আমি ঢাকনাখন নমাই ইয়াত বঙালী ধনিয়া দি দিম আৰু কাৰি পাতা কেইটামান দি দিম যাতে গোন্ধটো ধুনীয়াকৈ ওলায়। আপোনালোকেও এবাৰ এনেকৈ বনাই চাবচোন, গ্ৰীণ মটৰ দি পেলাই খাবলৈ বহুত সোৱাদ হয়। আৰু আপোনালোকে এবাৰ বনাই পেলাই মোক ক'ব কমেণ্ট ছেকশ্যনত কেনেকুৱা লাগিলে। আৰু যদি ভিডিঅ'টো সঁচাকৈ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।